হেল্ল' সকলোকে লক্ষ্মীমণি ব্লগ চেনেলত অন্য এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। মোৰো বৰ্তমান খবৰ ভালেই। বতৰটো ইমান ঠাণ্ডা পৰিছে, কিবা এটা চটপটা বস্তু খাবলৈ মন গৈছে। কিনো খাম ভাবি থাকিলোঁ, পিছত ভাবিলোঁ কি বন্ধাকবি আছে যিহেতু বন্ধাকবি পকৰি অলপ বনাই দিওঁ। আৰু পকৰিটো বনোৱাৰ আগত ভাবিলোঁ এটা ভিডিঅ'ই বনাই দিওঁ। যদি কোনোবাই বন্ধাকবিৰ পকৰি খাই পোৱা নাই বা বনোৱা নাই, তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই পেলাই বনাব পাৰিব আৰু খাব পাৰিব। সেইবাবে মই ভিডিঅ'টো বনালোঁ, আপোনালোকে সকলোৰে চাব বুলি বহুত আশা ৰাখিলোঁ। প্ৰথমে মই অলপমান বন্ধাকবি এনেদৰে পিহনাত পিহি ল'লোঁ। তাৰপাছত অলপমান বন্ধাকবি কটাৰী দি কাটি লৈছোঁ এনেদৰে সৰু সৰু কৰি। যেতিয়া কাটা হৈ গ'ল, মই মিক্সাৰত সেই সৰু সৰুকৈ কাটাখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। যেতিয়া মিক্সাৰত পিছাও হৈ গ'ল, মই এটা সৰু চৰিয়া বাতিত পিছাখিনি এনেদৰে উলিয়াই দিলোঁ। আৰু যিখিনি মচুৰ দালি মই আগতেই তিয়াই থৈছিলোঁ, যিহেতু আজি মই পকৰি খাম বুলি ভাবি আছিলোঁ বতৰটো ডাৱৰীয়া কাৰণে, আৰু নহৰু আদা দি একেটা জগতে মই পিচিব লৈছোঁ। আৰু অলপমান কলডিলৰো ফুল থৈ দিছোঁ পকৰি বনাই খাম বুলি। আৰু এতিয়া যেতিয়া মচুৰ দালিখিনি পিছা হ'ল, মই বন্ধাকবি পিছা ওপৰত 2 চামুচমান এনেদৰে দি দিছোঁ। আৰু অলপমান যিখিনি মই মিক্সাৰত নিদিয়াকৈ পিহনাত পিহি পেলাই মানে বন্ধাকবি থৈছিলোঁ, তাৰ ওপৰতো অলপমান মচুৰ দালি পিছা এনেদৰে দিছোঁ। আৰু অলপমান জগতে থৈও দিছোঁ মচুৰ দালি কলডিলৰ ফুলৰ কাৰণে। আৰু ইয়াৰ ওপৰত অলপমান মই কটাৰ পিঁয়াজ দিছোঁ। আৰু দুইখিনি একেলগে মানে মিশ্ৰণ কৰিবৰ কাৰণে একেলগে লৈ লৈছোঁ, দেখিছে নহয়। আৰু ইয়াৰ ওপৰতো জলকীয়া দিছোঁ, তাতো জলকীয়া দিছোঁ। পিছাখিনিৰ ওপৰতো দিছোঁ, মানে পিহনাত পিহাখিনিৰ ওপৰতো দিছোঁ। তাৰ ওপৰত দিয়াৰ পিছত অলপমান কটা মেমেধু দি দিছোঁ। ইয়াৰ ওপৰত বেচন 2 চামুচকৈ দি দিছোঁ। বেচন ঘৰত ছাগলী আছে, ছাগলীয়ে বাহিৰত পে কৰি আছে। বতৰটো ডাৱৰ যে, ঘৰতে ছাগলীখিনি আছে। মই গছৰ পাত কাটি আনি দিলোঁহি, ভিতৰতে ৰাখিছোঁ। বাহিৰত বৰষুণ যিহেতু ছাগলী থ'ব পৰা নাই। আৰু ইয়াৰ ওপৰত মই নিমখ হালধি দি পেলাই ভালকৈ মিশ্ৰণ কৰি থৈ ল'লোঁ। আৰু যিখিনি কলডিলৰ ফুল আছিলে সেইখিনিও মই অলপমান পানী দি অকণমান মানে বইল কৰিম, বেছি সময় নহয়, অকণমান কৰিম, হাফ বইলো যাতে নহয়। আৰু এই মিশ্ৰণখিনি হৈ যোৱাৰ পাছত মই কেৰাহীত অলপমান ৰিফাইন তেল দি যেতিয়া গৰম হোৱাত মই বন্ধাকবি পকৰিখিনি এনেদৰে বনাব ল'লোঁ। দুইখিনি পকৰি বেলেগ বেলেগকৈ বনাব লৈছোঁ। অলপ বন্ধাকবি পিছাখিনি মানে মিক্সাৰত পিছাখিনি, আৰু অলপমান পিহনাত যিখিনি মই পিহি থৈ দিছিলোঁ সেইখিনি। আৰু সেইফালে বন্ধাকবি পকৰি হৈ আছে, আৰু এইফালে মই মানে যিখিনি কলডিলৰ ফুল বইল হৈ গৈছিলে সেইখিনি মই মিক্সাৰত জগটোতে য'ত মচুৰ দালি আছিল তাতেই মই একেলগে দি দিছোঁ। আৰু তাৰ লগতে নহৰু আদা জলকীয়াও দি দিছোঁ। আৰু দি পেলাই মই এতিয়া মিক্সাৰত পিচি ল'লোঁ। পিচি মই আকৌ এটা বাতিত উলিয়াই ল'লোঁ। এয়া বন্ধাকবি পকৰি দেখিছে ন, ইমান টান হৈ গৈছে, গোল গোল ধুনীয়া হৈ আছে, খাবলৈ মজা লাগিব আৰু। আৰু যেতিয়া কলডিলৰ ফুলখিনি মানে মিক্সাৰত গ্ৰাইণ্ড কৰা হৈ গ'ল, তাৰ ওপৰত মই নিমখ হালধি ছটিয়াই দিছোঁ। আৰু ইয়াৰ ওপৰতে আকৌ বেচন দিছোঁ, কিয়নো বেচন দিলে মানে পকৰিটো অলপ টান হৈ থাকে, ভাঙি যোৱাৰ সম্ভাৱনা নাথাকে। আৰু টান হ'লে মানে ভাল লাগে, আৰু তেলত লৰাই পেলাই ভাল লাগে। ঢিলা হৈ থাকিলে লাগি লাগি যায়, ভাঙি যাবগৈ। আৰু ইয়াৰ ওপৰত অলপমান মেমেধু কাটি দিলোঁ পিঁয়াজৰ সৈতে। আৰু কাটি দি মই ধুনীয়াকৈ মিশ্ৰণ কৰি থৈ দিছোঁ। জলকীয়া পৰিমাণ অনুসাৰে দিব, মোৰ মাইনাহঁতে খাব নোৱাৰে যিহেতু মই এটা জলকীয়া দিছোঁ। আৰু এইখিনি মই কলডিলৰ পকৰি বনাব লৈছোঁ। আৰু কলডিলৰ পকৰিটো হালধীয়া হৈ নাযায়, যিহেতু মই মচুৰ দালি পকৰিখিনি হৈ গৈছিল নহয় হালধীয়া, এইখিনি নহয়, এইখিনি অলপ ক'লা হৈ যাব, কিয়নো কলডিলত এটা কহ থাকে যে, সেইবাবে ক'লা হৈ যায়। খাই কিন্তু মজা লাগে। এয়া কলডিলৰ পকৰি এইখিনি হৈ আছে। আৰু এয়া তিনিওখিনি পকৰিয়ে কলডিলৰ, বন্ধাকবি পিছা, বন্ধাকবি পিহনাত পিহাখিনিও 3 ভাগ কৰি দিছোঁ। মাইনাহঁতক খাব দিছোঁ। ইয়াৰ লগত একাপ গাখীৰৰ চাহ লৈছোঁ, মজ্জাকৈ খাইছোঁ। কোনোবাই যদি এনেকৈ বনোৱা নাই, বনাই খাব পাৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানেই, নমস্কাৰ।